হেল্ল' গাইজ, গুড আফটাৰনুন। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মানে বৰ্তমান আমি এটা জেগাত বহি আছোঁ আৰু আজি এয়া চাওক অৱস্থা, নতুন জেগাত আহি ল'ৰা বেমাৰ হৈ গ'ল, একদম অৱস্থা কাহ হৈ গ'ল। তো এই অলপ আগতে মেডিচিন লৈ আহিল। তো সেইটো বাদ দিয়ক, মানে বৰ্তমান মানে আমি কেইদিন এক্টিভ থাকিব কাৰণে ফেচবুকত, সেইটো কাৰণে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিয় এক্টিভ থাকিব কাৰণে, কাৰণ নতুন এটা জেগাত আমি মানে ডিউটিৰ কাৰণে 1 উইকৰ কাৰণে আহিছিলোঁ, মানে এসপ্তাহৰ কাৰণে আহিছিলোঁ। তো তাতে মানে কেম্প হয় যিহেতু, তো নেটৱৰ্ক মানে একদম নাপায়। তো আমি নিজক পষ্টবিলাক কৰিব পৰা নাই, ইও কৰিব নাই। তাৰ এটা ফেচবুক পেজ আছে, বহুত ভাল ভাল কণ্টেণ্ট বনাই, আপোনালোকে ফ'ল' কৰি মই মেনশ্যন কৰি দিম। তো মানে কি হ'ল, কিবা কবি ফাইটো তই কিবা এটা কি ক'ম আৰু শ্বৰ্টকৈ নেটৱৰ্ক প্ৰগ্ৰামৰ কাৰণে ময়ো আপলোড কৰিব পৰা নাই, ময়ো ফেচবুক চলাই বাৰু। তাৰ ফেচবুক আছে, ইউটিউব আছে। চ' আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো, লাষ্টৰ ভিডিঅ'টো, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধুনীয়াকৈ এটা ঘটনমূলক কমেণ্ট কৰি দিব। মই ভাল কমেণ্ট কৰাবিলাকক কিবা গিফ্ট দিবৰ কাৰণে চেষ্টা কৰিম। তো আজি ভিডিঅ' ইমানতে সামৰিলোঁ, আৰু দেখাম জেগাটো, অলপ চাই লওঁ।